যোৱাকালি দিন আৰু ৰাতি নেৰানেপেৰা বৰষুণৰ ফলত আমাৰ বিদ্যালয়ত যোৱা ৰাতি নিশা 12টা-1টামান বজাত অৰঙ্গা নদীৰ পানী উঠি পেলে গোটেই স্কুলৰ অফিচ ক্লাছৰুম সম্পূৰ্ণ মানে পানী উঠি পেলাই গোটেই বোকা বোকা নদীৰ পলক আৰু বালি পৰিছে। আৰু এইখন আপোনালোকে দেখা পাই আছে গোটেই পানীয়ে পানী, ফিল্ডত গোটেই পানী আৰু গোটেই ৰুমবিলাকত পানী সোমাইছে। আৰু আমাৰ বিদ্যালয়ৰ অফিচতো সোমাই কিতাপ বহি পত্ৰ গোটেইখিনি মানে বুৰাই পেলাইছে। আৰু এই ইউনিফৰ্ম যোৱাকালি আনিছিলে ল'ৰা ছোৱালীৰ কাৰণে এই ইউনিফৰ্মবিলাকো গোটেইখিনি ভিজিছে। আৰু আমাৰ কিটচেন ৰুমত যি চাউল আছিল মধ্যাহ্ন ভোজনৰ চাউল, এই মধ্যাহ্ন ভোজনৰ চাউলো গোটেইখিনি ভিজিছে। আৰু আমাৰ ষ্টাফ ৰুমবিলাকতো যিখিনি মানে ঠাই আছিল গোটেই পানী বুৰাই পলস আৰু বালি সম্পূৰ্ণ পলস আৰু বালি উঠাইছে। আৰু ইফালে বিদ্যালয়ৰ যিটো নেকি আমাৰ বাউণ্ডাৰী ৱাল আছিল, এই বাউণ্ডাৰী ৱালটো অলপ দেখাই দিব পাৰিব নেকি? এই অলপ অলপ কামত যায়। বাউণ্ডাৰী ৱালো মানে মানে ছিঙি পেলাইছে দুই ঠাইত, বহুত ডাঙৰ ডাঙৰকৈ বাউণ্ডাৰী ৱালৰ মানে ছিন্ন ভিন্ন নোহোৱা হৈছে। গোটেইখিনি ভাঙি পেলাই মানে মুঠতে আধা আধাহে ৰৈছে। আৰু এইফালে ফিল্ডতো ধুনীয়াৰ পানী এতিয়াও বৈ আছে, নদীৰ পানী স্কুল ফিল্ডত এই অৰঙ্গা নদীৰ পানী উঠিছে আৰু গোটেই বৰষুণৰ পানী আৰু গোটেইখিনি ৱাল চোৱাল ভাঙি চেছ কৰি দিছে। গতিকে মই মানে আমাৰ অসম চৰকাৰৰ লগতে আমাৰ বিদ্যালয় কৰ্তৃপক্ষ IS মহোদয়ক মই মানে অনুৰোধ কৰোঁ যাতে আমাৰ অলপ সোনকালে আমাৰ যি ক্ষতি এই ক্ষতিৰ কামখিনি কৰাৰ কাৰণে বাউণ্ডেৰী ৱালটো ৰিপেয়াৰিং কৰাৰ কাৰণে, লগতে আমাৰ বিদ্যালয়ৰ যিবিলাক ক্ষতি হৈছে সেইখিনি সম্পূৰ্ণ সোনকালে মেৰামতি কৰাৰ কাৰণে মই IS মহোদয়ৰ ওচৰত, বাক্সা জিলাৰ IS মহোদয়ৰ ওচৰত মই অনুৰোধ কৰিছোঁ। স্কুলৰ নাম ক'ব ছাৰ? আমাৰ আমাৰ বিদ্যালয়ৰ নাম হ'ল সাতগুৰি হাইস্কুল। এই সাতগুৰি হাইস্কুলতে যোৱাকালি বানপানী উঠি পেলাই গোটেই মানে বাউণ্ডাৰী ৱাল ভাঙি ছিন্ন ভিন্ন হৈছে আৰু গোটেই ক্লাছৰুমসমূহত পানী সোমাইছে। আমি এই সপ্তাহটোত আমি ক্লাছে কৰিব নোৱাৰিম। গোটেইখিনি আমি বালা বা পলক চাফা কৰোঁতে আৰু এইখিনি মানে আমি চাফা কৰি পেলাই এই ধৰ ব্লিচিং পাউডাৰ কিবা কিবি তেনেকুৱা হেৰি কৰাতে আমাৰ মোটামুটি এসপ্তাহ লাগিব ক্লাছ কৰাৰ কাৰণে। গতিকে এই এসপ্তাহ আমি হয়তো ক্লাছে কৰিব নোৱাৰিম, স্কুলটো খোলাই থাকিব। যদিওবা আমি কিমান দিন লয় সময়, এইখিনিৰ ভিতৰত আমি চাফা কৰি যদি কৰিব পাৰোঁ ক্লাছ কৰিম আৰু। গতিকে মই মহোদয় আমাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মহোদয় ছাৰক মানে আহ্বান জনাইছোঁ যাতে আমাৰ বিদ্যালয়ৰ যিখিনি ক্ষতি হৈছে, যিখিনি ৱাল ভাঙিছে সেইখিনি সম্পূৰ্ণ মেৰামতি কৰাৰ কাৰণে অতি শীঘ্ৰে যাতে আমাক মানে অনুদান মানে আগবঢ়ায়, আৰ্থিক অনুদান যাতে আগবঢ়ায় তাৰ কাৰণে মই আহ্বান জনাইছোঁ।